কিমান কেজি? 10 ফুলকবি 10 টকা কেজি। গাজৰ 20 টকা কেজি। হাই ফ্ৰেণ্ডছ, নমস্কাৰ। আজি যিহেতু ছানডে আছিলে, আজি ভাত চাত খাই অলপ শুলোঁ। এতিয়া আমি ভাবিছোঁ আজি বেলতলা বজাৰ ফালে যাম। এতিয়া বাজিছে আপোনাৰ 5:14 আৰু আমি এতিয়া বেলতলা বজাৰ গৈ চামগৈ। যিহেতু তাত চব বস্তু সস্তা হয় বুলি কয় আৰু চব্জি বজাৰ বহুত ডাঙৰ চব্জি বজাৰ হয় আৰু বহুত সস্তা। সেইটো কাৰণে আজি আমি এতিয়া আপোনালোকক মই মুখ চুখ ধুই লওঁ। ধোৱাৰ পিছত আপোনালোকক চাহ কাপ খাই ডাইৰেক্ট যাম আমি বেলতলা বজাৰ। চাহ বনাই আছোঁ, হৈ গৈছে চাহ খাই আমি ওলাই যাম। এয়া বিস্কুট আৰু নাৰিকল লাডু, বিহু আহি আছে, নাৰিকল লাডু। এতিয়া চাহ খাব লৈছোঁ। চাহ খাই মেলি আমি ডাইৰেক্ট ওলাই যামগৈ বেলতলা বজাৰ। এতিয়া যাব ওলাইছোঁ বেলতলা বজাৰ। ব'লক বেলতলা বজাৰত গৈ আপোনাক দেখাই আছোঁ। যিহেতু বেলতলা বজাৰত বহুত ভিৰ আছিলে, সেইটো কাৰণে আমি ভাবিলোঁ এতিয়া বজাৰলৈ নাযাওঁ, অলপ পিছত আমি যাম। এতিয়া আমি আহিছোঁ গোবিন্দমলৈ, অলপ কিবা এটা খাই লওঁ। এতিয়া ফুচকা খাবলৈ গৈ আছোঁ আমি। এতিয়া পেণ্টালনৰ ওচৰত অলপ দৌৰো, ৰাস্তা ভিৰ যিহেতু। এতিয়া আহি আছোঁ আমি ফুচকা খাবলৈ। ঐ ফুচকা কেনেকৈ? 10 টকাত কেইটা? 5টা দিয় নি? দে ফুচকা দে। ফুচকা দি আহে, মজা দিছে। ফুচকা খোৱা হৈ গ'ল আৰু অলপ পেকিং লৈ লৈছোঁ সেইখিনি ইমনৰ কাৰণে। ব'লক এতিয়া আপুনি যাওঁ। এতিয়া টেনশ্যন নাই, এতিয়া আমি বজাৰ কৰিম আৰু আপোনালোককো বজাৰখন দেখাম, যিমান পাৰোঁ চেষ্টা কৰিম। এয়া আপোনাৰ বজাৰ কৰি আছে। লাই কেনেকৈ? হা 20 টকাত 5 মুঠা? ডাঙৰ ডাঙৰ লাই দেই। তাৰপিছত এইটো কি পালেং? তাৰপৰা এইবোৰ কি গোটেইবোৰ? সেইবোৰ ধনিয়া? ধনিয়া কেনেকৈ? 10 টকাত কেইমুঠি? এক মুঠা 10? দুমুঠা দিব। চাই লফা আৰু সুধি আছোঁ বাৰু। ধনিয়া মুঠিকেইটা চাওঁ। অঁ ডাঙৰ ডাঙৰ। 10 টকাত দুমুঠি। তাৰপিছত হেৰি চুকা দিয়া। চুকা কেনেকৈ? 20 টকা 5 মুঠা। এইবোৰ হাঁহ, ডাঙৰ ডাঙৰ হাঁহ। এইটো কি গুৱাহাটীৰ হাঁহ নে কি নেদেখিয়ে? পাৰ কেনেকৈ? কি এটাত 300? যোৰা কম হ'ব নাই? কম নহয়। পাৰকেইটা চাওঁ। ফুলকবি চাওক কিমান কেজি? 10 ফুলকবি 10 টকা কেজি। আমি লৈ আছোঁ 1 কেজি। মূলা কেনেকৈ? মূলাও 10। গাজৰ? গাজৰ 20 টকা। আৰু বেঙেনা 10 টকা কেজি। বা বেঙেনা কেজি 10 টকা। জলকীয়া কেজি কিমান? হা 70 টকা কেজি। বা চব 10। দেখিলে চবতে নতুন বেলেগ বেলেগ প্ৰাইচ। ক'ৰবাত যদি 20, ক'ৰবাত 10, কিন্তু বেছিভাগ 10ত পাই যায় গাজৰ। আৰু যিমান ৰাতি হৈ আহে সিমানে দাম কমি যায়। সেইটো কাৰণে যিমান পাৰে অলপ দেৰিকৈ আহিব, দামবিলাক কমি যাব। এতিয়া গাজৰ 10, বেঙেনা 10, চব 10এই। পিঁয়াজ হওক যি কিনে আপোনাৰ মুঠতে 500 টকা লৈ আহিলে এসপ্তাহৰ ভিতৰত এসপ্তাহ বজাৰ পূৰা হৈ যাব। কি লাগে? গাজৰ 20 টকা কেজি।
নেবু টকাত 5টা তিয়ঁহ কেজি হৈ গ'ল আপোনাৰ 20 টকা এতিয়া মটৰ ল'লোঁ আপোনাৰ 40 টকা কেজিকৈ দিলে এয়া মটৰ আৰু ল'লোঁ এখন বেলনামাৰিখনৰ দাম হৈ গ'ল আপোনাৰ 120 টকা আৰু মটৰ 40 টকা কেজি যিমান দেৰিকৈ আহিব তিমানেই দাম কমি যায় সেইটো ইয়াত আপোনাৰ যেতিয়া আহিব আপোনাৰ অলপ দেৰিকৈ আহিবলৈ চেষ্টা কৰিব মিনিমাম 8টা 9টা এনেকুৱা ভিতৰত আহি যাব এনেও দেৰিলৈকে থাকে যদি মই এতিয়া বজাৰ কৰিলোঁ আৰু ইয়াত আপোনালোকে যিমান পাৰে মাৰ্কেটত অলপ ঘূৰিব কেলৈ চবতে বেলেগ বেলেগ দাম হৈ যায় কিছুমান যদি 10 কয় কিছুমান 20 কয় কিছুমান 30 অলপ ঘূৰি চাব মই এতিয়া এইখিনি কিনিলোঁ এয়া মূলা ফুলকবি গাজৰ আকৌ বেঙেনা পূৰা মোনা ভৰাই আনিছোঁ আৰু আমি গাড়ী পূৰা বজাৰ পূৰা ভৰ্তি কৰি ভৰাই লৈছোঁ আপোনালোকক এতিয়া দেখাম এয়া চাওক এয়া আপোনাৰ পূৰা গাড়ী ভৰ্তি কৰি